হাই গাইজ, আজি যাই আছো আমি পাথাৰত। আৰু পাথাৰত কিয় যাই আছো আমি কৈ আছো। পাথাৰত যাই আছো আজি আমি নাৰা আনবা, মানে যিহেতু ভেলাঘৰ বনাবৰ কাৰণে নাৰা লাগে, এই নাৰা আনবা আমি আজি পাথাৰত যাই আছো। আৰু আজি আমি নাৰা আনবা জাললৈ লৈ লৈছো খাবৰ কাৰণে পানী 25টা চিংৰা 25টা মিঠাই। আচলতে আমি 3টা 25টা নাখাওঁ, আৰু মানুহ আছে আগত আছে দেখি আছো। আৰু এইফালে আমাৰ দাদাহঁতে নাৰা তোলা কামটো আৰম্ভ কৰিয়ে দিছে। আৰু লগতে দাদাহঁতৰ লগত এইফালে আমাৰ বাচ্চা পাৰ্টিও আছে। ফাইনেলি আমাৰ নাৰা তোলা হৈ গ'ল আৰু এইফালে দিশানে আমাৰ চিংৰা আৰু মিঠাই বিলাই দি আছে। ফাইনেলি আমাৰ খাওয়া দাওয়া হৈ গ'ল আৰু এইফালে আমাৰ ট্ৰেক্টৰো আহি গ'ল, যিহেতু এতিয়া নাৰাটো আমি তাড়াতাড়ি তুলবা লাগে। ফাইনেলি আমাৰ নাৰা তোলা হৈ গ'ল আৰু এইফালে আমাৰ ঋতুল গাড়ী চলি আছে আৰু এইফালে ৰাতুল দা হৈ আছে আৰু পাছফালে আমাৰ বাচ্চা পাৰ্টি বহি আছে পুৰা। ফাইনেলি আহি পালোঁ গাঁৱৰ নামঘৰ, আৰু যিহেতু মেজিটো ইয়াতে বনোৱা যাব সেইকাৰণে নাৰাখিনি ইয়াতে নামি দিলোঁ। আৰু এতিয়া আমি যাই আছোঁ এখন ভুটীয়া বাৰীত বাঁহ আনিব। ফাইনেলি আমাৰ বাঁহ অনা হৈ গ'ল আৰু এইফালে আমাৰ যিটোৱে মেজাৰমেণ্ট কৰি আছে, মানে মেজিটো কিমান ঘৰ দিব। আৰু এইফালে কৃষ্ণই গাঁঠা খুন্দাত ব্যস্ত। আৰু এইফালে যিটোক চক কিমান ৰিক্স লৈ ওপৰত সি বান্ধি আছে। আৰু এইফালে আকাশ আৰু পুষ্পাই বাচ্চা পাৰ্টিৰ লগত নাৰা জাপি আছে। আৰু এইফালে ৰাতুলে আমাৰ ফিনিচিং কৰি আছে। ফাইনেলি আমাৰ মেজি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।